হাগ্ৰামা নাই, হাগ্ৰামা আৰু নাই। হাগ্ৰামা এটা জাদা মূৰ্খ মানুহ, তেওঁৰ দিন গুচি গ'ল, মদ খাই ৰাতিটো শুই থাকে, ক'ত যায় ক'ত নাযায়, শিলাৰ লগত কথা নাই, সি আৰু নাই। বেয়া বেয়া কথা কৈ মুছলমানবিলাকক কৈছে সিদিনাখন, মোল্লানা কোনোবা এজনক ক'লা, এই দাড়ি থাকিলে কি হ'বহে, দাড়ি জ্বলাই দিম বুলি কৈছে তেখেতে আৰু কেমেৰা অফ কৰাৰ পিছত। বাক্সা ডিষ্ট্ৰিক্ট বুলি ক'লে আমাৰ 6টা কনষ্টিটুৱেঞ্চি আছে, আৰু সেই 6টা কনষ্টিটুৱেঞ্চিৰ মাজত আমাৰ যিহেতু আমি আপোনালোকে সকলোৱে জানে যে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি সময়ৰ পৰাই চৰকাৰ গঠন কৰিছিলে আৰু চৰকাৰ গঠন কৰি উঠিয়ে প্ৰথম বছৰত 2020 চনৰ 21 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আমি আমাৰ যি মানে 6 শিডিউল কাউন্সিলৰ যি খেল আছিলে ISL, সেই ISL খেলাখন আমি পাতি আহিছোঁ আৰু সেইটোৱে আস্তে আস্তে আৰু মানে ডেভেলপ কৰি পেলাই আজি CM কাপ বুলি আমি এতিয়া সমগ্ৰ BTRত আমি এই খেলাখন আমাৰ BTR চৰকাৰৰ পৰা পালা হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি মন কী বাত, সেই মন কী বাতত তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়া অৰ্থাৎ বড়োলেণ্ডক প্ৰশংসা কৰি পেলাই আমাৰ আহি থকা যি নৱ প্ৰজন্ম আছে আৰু ফুটবলক যিহেতু আমি হাব বনোৱা, BTR চৰকাৰে ফুটবলক এটা অন্য দেশৰ দৰে স্পেইন, জাৰ্মানী, ঠিক তেনেকুৱা দেশবিলাকৰ যেনেকৈ আমি ফুটবলৰ হাব বুলি জানো, বড়োলেণ্ডত যাতে ইয়াৰ সৰু এটা ফুটবলৰ হাব হয় তাৰ কাৰণে প্ৰচেষ্টা খুব তীব্ৰৰে চলি আছে। আপোনালোকৰ মিডিয়াত আমি জনাই ভাল পাম, আমাৰ আজিৰ দিনত এই BTR অঞ্চলৰ 10জন ল'ৰা ছোৱালীয়ে অলৰেডি স্পেইনত তেখেতসকলে ফুটবল ট্ৰেইনিং লৈ আছে আৰু বহুত জলদিয়ে তেখেতসকলে আমি আশা কৰিছোঁ তেখেতসকলে ভাল শিক্ষা লৈ পেলাই এই ভাৰতৰ যোনটো ফুটবল, এই ভাৰতৰ ফুটবলত ডাঙৰ এটা প্ৰভাৱ পৰিব আমাৰ এই BTR অঞ্চলৰ ৰাইজে, সেইটোৱে আমি কামনা কৰি আছোঁ বা তাক আগত লক্ষ্য ৰাখি পেলাই আমি এইখিনি কাম কৰি আছোঁ। আজি সামাজিক মাধ্যমৰ জনপ্ৰিয় ৰাকেশ ব্ৰহ্মৰ অন্য ৰূপত দেখা গৈছে, সেইটো উদ্দেশ্যটো সঁচাকৈ আছে। মই সেইটোৱে কওঁ যে আমাৰ মুছলমান সমাজত যেহাকি দিনত 5টা কৰি নামাজ পঢ়ে তেখেতসকলে, আৰু তেখেতসকলে যিহেতু BTR অঞ্চলৰ বৃহৎ এটা সমাজ তেখেতসকলে আছে, বড়ো জনগোষ্ঠীৰ ছেকেণ্ড যিহেতু লাৰ্জেষ্ট স্কেলত তেখেতসকলে আছে 9 লাখৰো ওপৰত। গতিকে তেখেতসকলৰ যিহেতু জনপ্ৰতিনিধি নাই, তেখেতসকলে বহুত সময়ত কয় যে আমাৰ নিজৰ মানে জনপ্ৰতিনিধি আমি আজিলৈকে আমাৰ BTR চৰকাৰত আমি BTR চৰকাৰৰ লগত থাকি পেলাই কাম কৰিব সুবিধা নাপালোঁ। গতিকে তেখেতসকলৰ মনৰ ৰক্ষা আৰু তেখেতসকলৰ যোনটো আশা বহুতখিনি কৰিব নোৱাৰিলেও কমচে কম তেখেতসকলৰ পিন্ধা খোজ যোনটো মানে ড্ৰেছ বা যোনটো আমাৰ টুপি সেয়াকে লগাই পেলাই তেখেতসকলৰ লগত থকা এটা অনুভৱ দেখুৱাৰ কাৰণে মই টুপিটো লগাইছোঁ। BTR দ্বিতীয় জনগোষ্ঠী হিচাপে সংখ্যালঘু আপুনি নিজে মুখেৰে কৈছে, কিন্তু দেখা গৈছে নমিনেট MCLৰ ক্ষেত্ৰত এটা MCL দিয়া নহ'ল, এই অভিযোগটো নহয়, নমিনেট MCLটো পিছৰ কথা। তেখেতসকলক আমি প্ৰথমতে 6জন আমি কেণ্ডিডেট তেখেতসকলক দিছিলোঁ, কাৰণ BTRত বহুখিনি জনগোষ্ঠী আছে। যেতিয়া আমি সুবিধা লৈছিলোঁ যে আমাৰ মুছলমান সমাজৰ কমেও 6জন MCL জিকিয়া হওক, কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ মুছলমানসকলে যেতিয়ানে নিৰ্বাচন আহে তেখেতসকলে মনৰ যোনটো ষ্টেমিনা, মনৰ যোনটো নিজৰ জাতিটো লৈ পেলাই যোনটো ষ্ট্ৰেংথ থাকিব লাগে, তেখেতসকলে এই ষ্ট্ৰেংথত থাকিব নোৱাৰে। আৰু তাৰ কাৰণে তেখেতসকলে আজি বিভিন্ন মানে দলত মানে খিচিৰি মিচিৰি হৈ পেলাই তেখেতসকলে আমাৰ এই বড়োলেণ্ড অঞ্চলৰ আজিলৈকে এজনে MCL জিকিব নোৱাৰে। নমিনী নিদিয়াৰ কথাটো তেনেধৰণৰ, আমাৰ এই অঞ্চলত 26টা জনগোষ্ঠী আছে বেছি কৰি থকা। এই 26টা জনগোষ্ঠীৰ ভিতৰত আমি মাথো 2জন নমিনী দিবলৈ সুবিধা পাওঁ, যিহেতু ফাৰ্ষ্ট অপশ্যন 6টা কেণ্ডিডেট দিয়াৰ পিছত তেখেতসকলে এজনো জিকিব নোৱাৰিলে। বাকী যি জনগোষ্ঠী আছে, নেপালী সম্প্ৰদায়, থাৰ্ডত বাঙালী আছে, তেখেতসকলে আদিবাসী ভাইসকল আছে, এইবিলাকক লক্ষ্য কৰি পেলাই আমি তেখেতসকলৰ পৰা নমিনী দিয়া হৈ গ'ল। কিন্তু এইবাৰ আকৌ নিৰ্বাচন আহে, যে সকলোৱে জানে ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'বলৈ গৈ আছে। 100% এইবাৰো বহুত মানে মুছলমান আমাৰ লিডাৰসকলে বা যুৱসকলে এইবাৰো আমাৰ UPPLৰ পৰা টিকেট পাব, এইটোতো কনফাৰ্ম হৈ আছে। গতিকে এইবাৰ মই আপিল কৰিছোঁ যে মুছলমান ভাইসকলে যেহেতু আমি বাৰে কৈ আছোঁ যে আজি সময়ত UPPL দল হ'ল মুছলমানৰ দল, মুছলমান আৰু বেলেগ দল হ'বই নোৱাৰে।
আজমলক ধৰক আজমল মানে এজন পাপীৰ এটা লিডাৰৰ মানে পৰিচিত হ'ল কংগ্ৰেছ এটা ডুবি গ'ল একেবাৰে পচা দল কোনো মানে দলৰ চিহ্ন নোহোৱা এটা দল গতিকে BPFৰ সময়ত কিমান মুছলমানসকলক হত্যা কৰা হৈছে সকলো জানে এই আপোনালোকৰ সেই নৰসিংবাৰীতে কিমান মুছলমানক হত্যা কৰিছে এজনো মুছলমানক হত্যা কৰা সময়ত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কোৱা নাই যে কিয় এই হত্যাবিলাক কৰি আছে এই লৈ পেলাই কোনো মানে মানুহক ধৰা নহ'ল লাফিকুল ডাঙৰীয়াক হত্যা কৰা হৈ গ'ল চৰকাৰ কাৰ আছিলে BPFৰ আছিলে তে এতিয়া আমি কৈছোঁ এই মিডিয়াৰ থ্ৰুদি যে মুছলমান ভাইসকল মুছলমান দাদাসকল মুছলমান বাইদেউসকল মুছলমানৰ জনাবসকলক কৈছোঁ মোল্লাসকলক কৈছোঁ যে এই সময়ত এই মই বড়ো ল'ৰা আপোনালোকৰ সেই টুপি লগাই পেলাই কৈছোঁ এই সময়ত মুছলমানক মৰম কৰা বা মুছলমানক ভৱিষ্যতৰ আগবাঢ়ি নিয়া দলটো হ'ল UPPL দল এৰে উদাহৰণটো আপোনালোকে গমে পাইছে অলৰেডি আমি 5টা ডিষ্ট্ৰিক্টত আমি কি কৰিলোঁ হজ ভৱন আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ বহুখিনি আঁচনি মুছলমানবিলাকৰ কাৰণে লোৱা হৈ গ'ল মছজিদবিলাকক এতিয়া 2 লাখ টকা দিয়া ষ্টাৰ্ট কৰিলে এইবিলাক এতিয়া মুখেদি ক'লেতো নহয় এটা বাস্তৱৰ ৰূপায়ণ হ'ল মুছলমানবিলাকৰ কবৰস্থান মুছলমানবিলাকৰ মছজিদবিলাকৰ এটা মানে মছজিদৰ নামাকৰণ কৰা নাছিলে বা মাটিৰ পাত্তা দিয়া নাছিলে আজি আমি মুছলমানবিলাকৰ কবৰস্থান আৰু ঈদগাহ ফিল্ড আমাৰ হেৰি মছজিদবিলাকৰ যিগিলা মাটি আছে আমি এতিয়া খোলা বাজাৰত মানে বিকা নিচিনা বিকি আছোঁ মানে দিয়া নিচিনা দি আছোঁ আমাৰ অপেন মানে চাৰ্কল অফিচত আমি কি কৰিছোঁ মেলা পাতিছোঁ মেলা পাতি পেলাই কৈছোঁ মুছলমান লিডাৰবিলাকলৈ আহক আজিয়ে লৈ যাওক আজিয়ে দৰখাস্ত দিয়ক কালিয়ে লৈ লওক আমি এই ব্যৱস্থাটো কৰিছোঁ গতিকে মাটিৰ সমস্যাটো সবতছে ডাঙৰ সমস্যা আমাৰ বিটিআৰ অঞ্চলত এতিয়া কোনো পৰ্যায়ে মাটিৰ আৰু সমস্যা নাই সব মানুহৰে সমান অধিকাৰ গতিকে আগন্তুক দিনত সকলোৱে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ বনোৱাৰ কাৰণে কোনো মানে লেফ্ট ৰাইট কোনো পিছফালে কোনো মানে লেতেৰা কথা শুনিব নালাগে কোনো ধৰণৰ কথা শুনিব নালাগে সব ট্ৰেক্টৰৰ ছবিত ভোট মাৰে একেবাৰে 32 লাখ মানুহ একসাথে ট্ৰেক্টৰৰ ছবিত মাৰিব লাগে বিজেপি যুদ্ধংদেহীৰ ওপৰত বিজেপি আমাৰ লগতে দল বিজেপি NDA দল বিজেপিৰ লগত আমাৰ মৃত্যুৰ তাত খেল চলিব যেনেকৈ ইয়াতে CM কাম চলি আছে ইয়াত আমাৰ বিজেপিৰ ভাইসকলো আছে ইয়াৰ আমাৰ UPPLৰ ভাইসকলে আছে এটা মৈদানত যেতিয়া থাকে সব মানে হেৰিয়ে থাকিব আগন্তুক আমি দিহিৰা সমষ্টি গ'ল দিয়াৰ কাৰণে যুঁজি আছোঁ কিন্তু আমাৰ বিজেপিৰ ভাইসকল ইয়াত খেলি আছে গতিকে এইবিলাক চলি থাকিব আমি NDA হৈ হিচাপত থাকিম NDA বুলি কোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব আৰু বিজেপিৰ যেতিয়া আমাৰ এছেম্বলিত যেতিয়া ছিগমেণ্টৰ ইলেকশ্যন হ'ব হেমন্ত বিশ্ব শৰ্মা ছাৰে CM হ'ব ইয়াত আৰু কি আৰু আলোচনা কৰিব লগা আছে ইয়াৰ বিতৰ্ক কৰিও লাভ নাই এটা কেলকুলেশ্যন কৰিও লাভ নাই স্পষ্ট কথা এজনো যদি জিকে UPPLৰ এজনো যদি জিকে সি প্ৰমোদ বড়ো ডাঙৰীয়া হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব গতিকে ইয়াত আৰু কি কথা আছে আৰু আজিৰ দিনত আপোনালোকক কৈ পেলাই ভাল পাম আজিৰ দিনৰ সমগ্ৰ বিটিআৰ আমি 32টা চিট আমাৰ কমফৰ্ট একেবাৰে লাখ মানুহ সাজু হৈ আছে ভোট দিবলৈ ৰঞ্জিত দাসে 18খন আসনৰ বাবে যুদ্ধ 18 কিয় 39টাত কৰিব লাগিব সকলে 40টাত কৰিব লাগিব যুদ্ধটো হিচাপ কৰি যুদ্ধটো কিয় কৰিব লাগিব তাই যিমান মানে নিজৰ দলটো ষ্ট্ৰং কৰাৰ কাৰণে এক্সাৰচাইজটো কৰি থাকিব লাগে আৰু গণতন্ত্ৰ দেশত সকলো অধিকাৰ আছে আৰু আমি সেইটোৱে বিচাৰিছিলোঁ ইয়াৰ মুছলমানবিলাকৰো সমান অধিকাৰ হওক ইয়াৰ অসমীয়া হাৰচাবিলাকৰো সমান অধিকাৰ হওক আদিবাসী ভাইসকলৰ সমান অধিকাৰ পাওক সেইটোৱেতো লৈ পেলাই UPPL জন্ম হৈছে আৰু সেইটোকেতো লৈ পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মিটিঙত কৈ আছে যে সমান অধিকাৰ সমান ব্যৱস্থা সম অধিকাৰ এই যে কথাবিলাক বাৰ্তাবিলাক হৈছে সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াতে আৰু কোনোবা দল নতুনকৈ আৰু খোলক আৰু তেখেতসকলক সমান এক্সাৰচাইজ কৰক কাৰণ গণতন্ত্ৰৰ যোনটো উৎসৱ নিৰ্বাচনৰ সেইটো আমি একচুৱেলি ফেষ্টিভেল বুলি কওঁ সেই ফেষ্টিভেলৰ ইনজয়টো ল'ব লাগে আৰু সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ ধন্যবাদ হাগ্ৰামা নাই হাগ্ৰামা আৰু নাই হাগ্ৰামা এটা জাদা মূৰ্খ মানুহ তেওঁৰ দিন গুচি গ'ল মদ খাই ৰাতিটো শুই থাকে ক'ত যায় ক'ত নাযায় শিলাৰ লগত কথা নাই সি আৰু নাই ইয়াৰ কথা আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু নানিব ই এজন মানে মদ খাই পেলাই ঘৰত বহি থকা ব্যক্তি বেয়া কথা কৈ মুছলমানবিলাকক কৈছে সিদিনাখন মোল্লানা কোনোবা এজনক ক'লা এই দাড়ি থাকিলে কি হ'বহে দাড়ি জ্বলাই দিম বুলি কৈছে তেখেতে আৰু কেমেৰা অফ কৰাৰ পিছত তেখেতে কৈছে এইবাৰ যদি তুমি আৰু হাৰোৱা তোমাৰ দাড়ি জ্বলাই দিম বুলি তেখেতে কৈছে কিন্তু সেইটো কেমেৰাত নাহিল আমাৰ তাৰ সেইটো তথ্য আছে এইটো মানে আপোনালোকৰ মিডিয়াত নাহিল কোনোবাই কাট কৰি পেলাই দি দিলে আৰু আমি কি কৈছোঁ যে বড়ো বা কোনোবা জনগোষ্ঠীৰ যে মানুহসকলে যে জইন কৰিছে তেখেতক কি কৈছে যদি হাৰে চেণ্ডেলৰ মালা পিন্ধাম আজি ইমান মানে ননচেন্স আৰু ইমান মানে কমন চেন্স নোহোৱা মানুহজনক আজি
হাগ্ৰামা বুলি পৰিচয় দি থকাটো মিডিয়াবিলাকৰে বিৰাট ডাঙৰ ভুল বুলিও ভাবোঁ। অৱশ্যে আপোনালোকক ক'লে আৰু দায়ো লাগিব, একো বেছি ক'বও নোৱাৰোঁ। কিন্তু মই অন্তৰে ভাবোঁ কিয় বা মানে হাগ্ৰামাক মানে আপোনালোকে উঠাই আনি পেলাই আমাৰ আগত দাঙি ধৰি থাকে, য'ত নেকি আমি পাহৰি যাব খুজিছোঁ। BTRৰ ৰাইজে পাহৰি যাব খুজিছে যে ইয়াত আৰু হাগ্ৰামা বুলি বস্তু নাছিলো, নাইও। কাৰণ অতীতটো মনত পৰিলে অলপ দুখ আহে, নাহে কি নাহে। এতিয়া মুছলমান ভাইবিলাককে যদি নৰসিংবাৰীৰ কথাটো বাৰ বাৰ কৈ থাকিব, লাফিগলৰ কথাটো যদি বাৰ বাৰ কৈ থাকিব, মনৰ আঘাতটো আহে না, দুখটো আহে না। তো সেই বস্তুবিলাক ওলাই থাকিব নালাগে, মই অনুৰোধ কৰিছোঁ। তেখেতে কৈছে যে হাৰিলে চেণ্ডেলৰ মালা পিন্ধাম। আৰু গণতন্ত্ৰৰ দেশত হাৰিবও পাৰে, হয় না নহয়? নিজৰ এক্সাৰচাইজ কৰিব, ফ্ৰীডম এটা এনজয় কৰিব, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থাকিব। কোনোবাই 10জন মানুহ লৈ পেলাই প্ৰথমবাৰৰ কাৰণে দলটো গঠন কৰাৰ চেষ্টা কৰিব, বহুত ধৰণৰ ইয়াত এংগুল থাকে। গতিকে হাৰিলে চেণ্ডেল মালা পিন্ধিম বুলি কৈ মানুহক সমাজৰ আগত সেই ব্যক্তিবিলাকৰ কেনে এটা মনত পৰিছে। গতিকে তেনেদৰে বুৰ্বক মানুহ, ননচেন্স মানুহ, ইগৰে ভৰা মানুহ, এটা মানে ধুৰন্ধৰ ৰাক্ষসৰ দৰে মানুহটোৰ লগত আৰু কোনো এজন মানুহ থাকিব নালাগে। সেইটো আপোনালোকৰ মিডিয়া আকৌ মই এবাৰ কৈছোঁ। ধন্যবাদ।